ধেমাজি জিলাৰ গোগামুখত মুকলি হ'ল সোৱণশিৰি হোটেল। থকা খোৱাৰ উন্নত ব্যৱস্থা থকা হোটেল সোৱণশিৰিৰ ফিতা কাটি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। প্ৰয়াত প্ৰাক্তন জিলা পৰিষদ দেৱ গগৈৰ পবিত্ৰ সোঁৱৰণত তেওঁৰ পত্নী দীপালী গগৈয়ে ৰাইজৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰিছে সোৱণশিৰি হোটেল। গোগামুখৰ বিখ্যাত বস্ত্ৰ প্ৰতিষ্ঠান নিউ নিটুল ষ্টৰৰ কাষতে থকা গগৈ কমপ্লেক্স আৰু সোৱণশিৰি হোটেল উন্মোচন অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে দীপালী গগৈলৈ অভিনন্দন জ্ঞাপন কৰে। গোগামুখৰ অন্যান্য হোটেলতকৈ সুলভ মূল্যত অতি উন্নতমানৰ থকা খোৱাৰ সুবিধা থকা হোটেল সোৱণশিৰিৰ যোগাযোগ নম্বৰ 7086697525। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। গোগামুখ খুব দ্ৰুত গতিত গোগামুখৰ নগৰীকৰণ হৈছে। যদিও পঞ্চায়ত গোগামুখে সম্পূৰ্ণ নগৰৰ সকলোবিলাক চৰিত্ৰ উপাদান আহৰণ কৰিছে আৰু ইতিমধ্যে ইয়াত ৬-৭খনকৈ হোটেল চলি আছে। আজি সোৱণশিৰি হোটেল নামেৰে আমি আৰু এখন হোটেল গোগামুখ চহৰত মুকলি কৰিলোঁ। মোৰ সতীৰ্থ প্ৰাক্তন জিলা পৰিষদৰ সভাপতি দেৱ গগৈ তেখেতে আৰম্ভ কৰিছিলে। আজি তেখেতৰ মৃত্যু হোৱাৰ পাছত তেখেতৰ পত্নীয়ে হোটেলখন সজাই পৰাই দিছে। মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়ে ধেমাজিৰ আৰবানাইজেশ্যন নগৰলৈ অহা বহুত মানুহ তেওঁলোকৰ থকা খোৱাৰ সুবিধা প্ৰদান হয়। আজি ধেমাজি জিলাৰ গোগামুখত হোটেল সোৱণশিৰি নামৰ এখন থকা খোৱাৰ সুব্যৱস্থা থকা হোটেল ইতিমধ্যে উন্মোচন কৰিলে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই। আমাৰ লগত ছাত্ৰ সন্থাৰ নেতা ঋতুপৰ্ণ কোচ ডাঙৰীয়াও আছে। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আজি গোগামুখবাসীৰ বাবে এটা ভাল খবৰ? নিশ্চয়কৈ আমাৰ এগৰাকী জ্যেষ্ঠ সহযোগী দেৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ পৰিবাৰৰ মানুহবোৰ তেখেতৰ খুব কৰ্মদক্ষ মহিলা। তেখেতৰ কাম কাজৰ বিনিময়ত আজি এখন হোটেল সোৱণশিৰি নামেৰে এখন থকাৰ সুব্যৱস্থা থকা এখন হোটেল আজি উন্মোচন হৈছে। আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ ৰুমবোৰ যিবিলাক আমি ইতিমধ্যে চাইছোঁ খুব সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু ইয়াত যিসকল গোগামুখলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল আহে, যিসকল অতিথি, তেখেতসকলে ইয়াত থাকি খুব সুবিধা লাভ কৰিব আৰু বিশেষকৈ তলৰ ওচৰতে খোৱা বোৱাৰো খুব সুন্দৰ সুবিধা। গোগামুখ চাৰিআলিৰ পৰা নিচেই নাতি দূৰত
প্ৰায় প্ৰায় 50 মিটাৰমান কাষতে আছে হোটেলখন। গতিকে সকলোকে আমি ইয়ালৈ আহিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ আমি এই শুভ মুহূৰ্তত প্ৰয়াত দেৱকো আমি চমৰাই সোমাইছোঁ আৰু বৌৰ লগতে তেখেতৰ দুগৰাকী কন্যা গোটেই পৰিয়ালটোলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই যি ব্যৱসায়িক যি যাত্ৰা শুভ হওক, বৌ তেখেতক ৰাইজে সাহস দিয়ক, প্ৰেৰণা দিয়ক আৰু অনাগত দিনতে আৰু আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে এগৰাকী ভাতৃ হিচাপে তেখেতক পুনৰবাৰ আমি অভিনন্দন দিয়ক।